আহিছে জানো অ ৰ'ব দে গৈছো অ তুমি আহা গম পাইছে চাগে বিয়া ওলাইছে বুলি অ এনানি ভনীজনীয়ে ফোন কৰিছিলে না কৈছিলে অ বহাচোন ছোৱালী ওচৰৰে হপায় নহয় ছোৱালী ঘৰ ওচৰত যোৰহাটত ওচৰজনী কেঞ্চেল হ'ল হপায় এই বটাটো আনক বাৰু অ আনোগে ৰ'বা বহাগৰ 23-24 তাৰিখ পৰিছে যাব খালি হা বহাগৰ 23-24 মইতো শুনিছিলোঁ 26 তাৰিখ বুলিহে এইখন আকৌ ক'বি আহিছে জানো মই ক'ত ধৰিব পৰা নাই মমায়েকৰ ঘৰ এনে বেলেগ এনে জানো মই গৈ থাকো যাব খালি বিয়ালে দিনটো বিয়া মাতি ফুৰোঁতে গৈছে ভাতটো খোৱা নাই ভাতকেইটা খাই যোৱা আকৌ নালাগে মই জিন্তি দাইৰ ঘৰত ভাত খাই আহিছো জিন্তি দাইৰ ঘৰত ভাত খাই আহিছে সিহঁততো মমায়েকৰ ঘৰ মানুহখিনি জিন্তি ঘৰৰ লগত আছে নাই কেনেকৈ চিনি পালে মানে এই মমায়েকৰ ঘৰ ল'ৰা নহয় এই ৰ'বা তেতিয়াহ'লে এই বিয়াখন আচলতে আছে ক'ত কেলে আমাৰ গাঁৱত আকৌ মোৰ দাদা বিয়া আকৌ তাৰমানে তুমি আমাৰ গাঁৱৰ সেই নুমল দাই ল'ৰা চোৱা আকৌ এই আচলতে গম পাইছা না আমাৰ ইহঁতৰ সেই মমায়েকৰ ল'ৰাটো আৰু তুমি মানে একেই দেখিবলৈ মই আকৌ ভাবিছিলোঁ মমায়েকৰ হ'ব মানে বেয়া হ'লে নাপাবা দেই এই তোমালোককো আচলতে দেখি নাথাকোঁ যে গম পাইছা নাই সেই বহুত দিনৰ মূৰত এদিনহে দেখোঁ ল'ৰাবোৰ মনত ৰখাবলৈ বৰ দিগদাৰে হয় আচলতে ময়ো এফালে বৰকে অহা নহয় যে মই তাকে ভাবিছোঁ আমাৰ মানে ভনীজনীয়ে কৈছিলে বোলে সেই মামাৰ ঘৰ বিয়া ওলাইছে বোলে 26 তাৰিখে মই তাকে ভাবিছোঁ 26 তাৰিখটো নাই কোৱা তুমি মই এখন কিয় বিয়া মানে নুসুধিলেও মই পিছতো গালি খাম নহয় গম পাইছা নাই মই এতিয়া কাৰ বিয়া খাবলৈ যাম গৈ পেলাই নহ'লে তাতে ওলালোগৈ হ'লে আচলতে ল'ৰাবোৰ চেহেৰাবোৰ একে আকৌ তেহেঁতৰ ছোৱালীজনী আকৌ সেই ওচৰতে মই সেইকাৰণে কৈ আছোঁ আকৌ ওচৰৰ পৰা আনিবানি ৰাম চোৱাচোন গাঁৱৰে ল'ৰাটো মই চিনি পোৱা নাই বৰ লাজৰ কথা দেই হ'ব দিয়ক মই গৈ থাকোঁ তেতিয়াহ'লে যোৱা তেতিয়াহ'লে আমি যাম বাৰু ৰাম ই যদি ঘৰত গৈ ক'বলৈ হয় কি হ'ব হয় মোক কি বুলি ভাবিব বাৰু গাঁৱৰ ল'ৰাটোকে চিনি পোৱা নাই সেইটো পামনো ক'ত গৈ পেলাই অকল ঘৰখনত সোমাই থাকোঁতে যায় ইফাল ফুৰিলেহে মই গাঁৱৰ ল'ৰাবোৰ চিনি পাম এতিয়া কি হ'ব হয় ভাবিব এই টাউনলৈ গৈ মানে কৈছোঁ নহয় এই বৰ একেবাৰে মানুহ চিনি নোপোৱা হ'লে আধা পাগল হ'ল নি বুলি ভাবিব এতিয়া মোৰ কি হ'ব হয় ৰাম মই এতিয়া বিয়াখনত যাবলৈও লাজ লাগিবচোন বৰ ডাঙৰ কথা হ'ল মই ইহঁতৰ বিয়া কথা শুনাই নাই মই আকৌ শুনিছিলোঁ অকল মমায়েকৰ ঘৰ বিয়াখনহে কথা ঘপককেনো এখন বিয়া ওলাব বুলি কেনেকৈ গম পাওঁ হয় গম পোৱা হ'লে মানে মই আগতে গম গতি লৈ থাকিলোহেঁতেন নহয় বোলে কোন আহিব কোন মেলিব মই আকৌ ভাবি আছিলোঁ মমায়েকৰ ঘৰ মানুহখিনি আহিব আৰু বিয়া মাতিবলৈ বুলিহে আজি মই সেইটোকে ভাবি পেলাইতো মই ভাবিলোঁ মোৰনো কিহে পাইছিলে হয় ভাত পানী কথা সুধিবলৈ পটককৈ সেইবোৰ সুধোতে ওলাই পৰিলেগৈ মোৰ নিজকে কিবা লাজ লগা দিহে লাগিছে দেই যাওঁ গুণগুণহঁতৰ বুলিকে যাওঁচোন সিহঁতিনো কি কৰি আছে তুমিতো চাগে চব নিজে নিজে পঢ়িব লাগে ন তোমালোকৰ স্কুলতো চব কৰাই নিদিছিলে চাগে আমাৰ স্কুলত চব কৰাই দিয়ে আকৌ বোলেচোন চৰকাৰী স্কুলত চব কৰাই নিদিয়ে বুলি কয় তেতিয়াহ'লে মানুহবোৰে মিছা কথা কয় নেকি কিন্তু ছাৰহঁতে নিজে যোগাৰ কৰি দিয়ে আমাৰ ছাৰকেইজন বৰ ভাল তোমাৰ তেতিয়াহ'লে আমাৰ ইয়াত বেয়া লাগিছে নে আকৌ আমাৰ ছাৰহঁতে কৰাই দিয়ে কিন্তু তোমালোকৰ লিখীয়া হয়নে নহয় আকৌ আমাৰ প্ৰাইভেট স্কুল নহয় কিন্তু মানুহে আকৌ কয় প্ৰাইভেট স্কুলখন বেছি ভাল বুলি ভালেই দিয়াচোন তোমালোকৰখনো ভাল স্কুলনো কোনখন বেয়া নিজেও অলপ কষ্ট কৰিব লাগিব আৰু কিন্তু মানে সেই চৰকাৰী স্কুলৰ যে বদনামটো এনেই আনে বুজিছা আমাৰ চৰকাৰী স্কুলবোৰ ভালেই গুণগুণ বৰ ডাঙৰ কথা এটা হ'ল নহয় গম পাইছ নাই কি হ'লনো মা কি কবি এতিয়া সেই গাঁৱৰে ল'ৰা এটা বিয়া মাতিবলৈ আহিলে গম পাইছনে সেই দেউতাৰ মমায়েকৰ ঘৰ বিয়া নহয় জানো মোক আকৌ সেই পেহীয়ে ফোন কৰি কৈছিলে নহয় দেউতাৰ মমায়েকৰ ঘৰ বিয়া বুলি মই আকৌ মমায়েকৰ পুতেক বুলি একদম গাঁৱৰ ল'ৰাটোকে ভাবি আছিলোঁ নহয় মই কৈছোঁ নহয় কি আবোল ডাবোল বকিলোঁ গমেই নাপাওঁ মই চিনি নাপালোঁ নহয় এতিয়া ল'ৰাটোক সুধিবলগীয়া হ'ল নহয় বিয়াখন ক'ত বুলি এতিয়া সুধি দিলোঁ নহয় লাষ্টত গম পাওঁ নাই হেৰি নহয় বিয়াখন ক'ত বুলি এতিয়া মই নিজে বৰ লাজ লাগিছে বুজিছানে তুমি একেবাৰে নিজৰ গাঁৱৰ ল'ৰাটো চিনি নাপালানে মোক বিয়া পাতি আনোতে সিহঁতকেইটা সৰু এতিয়া ইমান ডাঙৰ হ'ল চবৰে চেহাবোৰ একে হয় নাই
মই এতিয়া কাক মনত ৰখা মোৰ ঘৰৰ ফালৰ মানুহখিনিও একেই এইফালেখিনিও মানে এদিন দেখা মানুহখিনি মই চিনি নাপাওঁ নহয় আৰু যাওঁ গৈ পেলাই আহি আইতাৰ ঘৰত ভাত পানী বনাই খাওঁতে মেলিতেচোন ৰাতিয়ে হয়গৈ আকৌ গুচি আহিবলৈ হয় ইফাল যাবলৈ নহয় যে মই ল'ৰাবোৰ দেখিয়ে নাপাওঁচোন সেই এদিন আচানকত দেখিলেনো ক'ৰ পৰা মনত থাকিব হয় উফ ৰাম কৈছোঁ নহয় এতিয়া মোৰ নিজকে নিজে বৰ লাজ লাগিছে বুজিছ নাই ঘৰত যদি ক'বলৈ হয় কি বুলি ভাবিব তাইহেঁতি ভাবিব আৰু বুলিব এই মানুহজনী বুলিব মোৰতো অকণমান গৰম হৈছে নেকি বুলিব বাহিৰলৈ ওলাই গৈ বুলিব গাঁৱৰ পৰা মানে মানুহ চিনিয়ে নোপোৱা হ'ল বুলি ভাবিব সেইটো কথা নহয় মইতো চিনিও পাব লাগিব আৰু নুসুধিলেও বিয়াখন এতিয়া মই ক'ত খাবলৈ যাম এতিয়া যদি মমায়েকৰ ঘৰত গৈ যদি মই বেলেগ তাৰিখত ওলাওঁগৈ কি বুলি ভাবিব ৰাম মোক পেহীয়ে কৈছিলে ২৬ তাৰিখে মমায়েকৰ ঘৰ বিয়া ইহঁতি আকৌ ২৩-২৪ সেইকাৰণে মই সুধিবলগীয়া হ'ল আকৌ আহিও আৰু দেই কৈছো ন লুডালো হৈছো পিছত কাৰোবাক সুধি পেলাই কথাষাৰ গম পোৱা হ'লেও হৈছো মোৰ আকৌ মনলৈ সেইটো নাহিলেই নহয় হ'ব দে বুজিছ বিয়াখনত গৈ সিহঁতক কমগৈ আকৌ ল'ৰাহঁতে ফটো একপি তোলো নহ'লে তহঁতক মই বাটে ঘাটে দেখিলে চিনি নাপাওঁ বুজিছ গোটেইখিনি ফটো একপি তুলি নিওঁ তেনেকৈ জমামগৈ বুজিছ নহ'লে আকৌ মই নিজেই লাজ পাম নহয় বহাগত ২৪ ন তুমি আকৌ পিছত গৈ পেলাই সেই তাৰিখকেইটা আকৌ বদলি কৰি মানুহ ঘৰত নোলাবাগে আকৌ এখন ঢেৰ বিয়া ওলাইছে নহয় তুমি আকৌ পিছত আকৌ চাবা আকৌ তেহেঁতৰ ঘৰত গৈ ১২ তাৰিখে ওলালা বোলে বেলেগৰ ঘৰত গৈ ২৩-২৪ত ওলালা তেতিয়াহে জমিব আকৌ নহয় মই কেলেণ্ডাৰত একেবাৰে দাগ দিয়ে থ'লোঁ বুজিছ সেইবোৰ গণ্ডগোল হ'ব বুলি মই মানে কৈছোঁ নহয় মই ইমানখিনি আৰু মানে আৰু ৰখি থাকিবলৈ নাই কেলেণ্ডাৰত লগালগ দাগ দিয়ে যাওঁ পিছে বিয়ালৈ যাবা নাই যাব লাগিব হেৰ' তেহেঁতক গোটেইকেইখন বিয়ালৈকে মাতে আৰু প্ৰত্যেকখন বিয়াতে কিবা এটা নহয় কিবা এটা ওলাই কৈছোঁ নহয় নহ'লে বেমাৰেই হ'ব নহ'লে কিবা এটাই হ'ব বোলে এইবাৰ কিন্তু যাব লাগিব দেই তই দুজনী ওলাবি দেখিছেনে তেওঁ গাঁওখন নুফুৰিলে কি হয় আজি মই নিজৰ গাঁৱৰ ল'ৰাটোকে চিনি নাপালোঁ তেওঁ কমটি বাৰু অপমান পাইছোঁ নে মই মনতে উফৰাম বাৰু বাদ দিয়কচোন এইবোৰ কথা আমাৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল আইকনটো দবাই থ'ব আৰু যদি বেছি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই